খৰধৰকে আহোঁতে মানে থাকেই গ'ল নেকি ঘৰত আপোনাৰ হাতত হেলমেট কাগজ নাই গাড়ী চলাইছে তাৰ মানে কি হ'ল মানে আজিকালি ওপৰৰ পৰা ইমান কাম প্ৰেছাৰ একদম মানে বস্তুখিনি ক'ত থাকিল ক'ত ৰ'ল একো গমেই নাপালোঁ শুনক আজিকালি বহুত ছিষ্টেম ওলাইছে আপোনাৰ ডিজি লকাৰ ওলাইছে এম পৰিবহণ ওলাইছে সেইবিলাকতো আপোনাৰ ডকুমেণ্টছখিনি ভৰাই থ'ব পাৰে হয় হয় গম পাওঁ আছে মোৰ চব আছে আপোনাৰ থাকিলে কি হ'ব আপোনাৰ মোক দেখুৱাওক না বস্তু ক'ত থাকিলে বুট চক্স নে ঘামি যাম মই সেইটো জানো অ'কে চিট বেল্ট গাড়ীত বান্ধো ৰানিং এনেও মই চিট বেল্ট বান্ধি চাওক এনি টাইম চিট বেল্ট লগত থাকে মোৰ আপোনাৰ কাগজ পত্ৰ ক'ত আছে চব আছে মোৰ ক'ত আছে ওচৰত নাই কাগজ পত্ৰ দেখুৱা আপোনাৰ কাগজ পত্ৰ নাই নাও আই এম নট আউটডেটেড আই এম আপগ্ৰেডেড ডিজি লকাৰ আছে এম পৰিবহণ ঠিক আছে আমাৰ আপুনি দেখুৱাই দিয়ক আপুনি ড্ৰিংকছ কৰি আহিছে ড্ৰিংকছ কৰি গাড়ী চলাইছে আপুনি বা ডু দ্য এক্ট প্ৰপাৰলি আপুনি দূৰত কথা পাতিব ছ'চিয়েল ডিষ্টেঞ্চ কথা আছে আগতে আহিছে নেকি আপুনি মেইনটেইন কৰাৰ কাৰণে গুণটো পাইছেতো মেইনটেইন কৰিলে গুণ নাপায় না আপুনি প্ৰট'কল ব্ৰেক কৰিছে কি কয় কি প্ৰট'কল ব্ৰেক কৰিছে আপুনি কিয় ওচৰত আহিব আপুনি আহি পেলাই মোক ডিজি লকাৰ দেখাইছে ডিজি লকাৰ দেখা যে আপুনি মুখখন বা কিয় কৰিব না আপুনি নিজে ক'ব লাগে আঁতৰি যাব লাগে আপুনি Suppose মই ব্ৰেক কৰিছো আপুনি 2 খোজ পিছুৱাই যাব লাগিব ইউ শুড নো দ্য প্ৰট'কল কোভিড প্ৰট'কল শিকিব লাগিব সব কথা নহয় আই এম সিনিয়ৰ চিটিজেন শিকিব লাগিব অলপ কিয় চিনিয়ৰ চিটিজেন হ'ব শিকিব লাগিব আই বৰ্ন ফাৰ্ষ্ট দেন ইউ নো সব মই ইন হোৱাট সেকশন টেল মি হোৱাট সেকশন ইউ ৱান্ট টু ফাইন্ড মি আপোনাৰ ডকুমেণ্টছ আছে বুলি ধৰিলো ইয়েছ আপুনি ডিজি লকাৰত বস্তু ভৰাইছে বুলি গম পালো আপোনাৰ ডকুমেণ্টছ গোটেইখিনি ক্লিয়াৰ আছে ইনস্যুৰেঞ্চ ক্লিয়াৰ আছে ড্ৰাইভিং লাইসেন্স ক্লিয়াৰ আছে এভৰিথিং সকলোখিনি ক্লিয়াৰ আছে কিন্তু আপুনি মদ খাই আহিছে আপোনাৰ 10000 টকা ফাইন মই লাইফত 10000 টকা মদেই খোৱা নাই মই আপুনি খোৱাৰ ফালে কি কথা আছে ধেমালি নেকি অলপ চিনিয়ৰ চিটিজেন অলপ চাব লাগে ঠিক আছে মই কিয় মদ গুণ পাইছেতো মদৰ গুণ পাইছেতো চিনিয়ৰ চিটিজেন সঁচা কথা ক'ব মই এইটো মদৰ গুণ পোৱাৰ কাৰণে কৈছো আপোনাক আজি ঘৰত পূজা আছিলে চেকাৰ কৰি আছিলে এহেম পূজা হৈছে আৰু নাম কৰিছে অলপ খাইছে আমাৰ নিয়ম আছে আপোনাৰ নিয়ম আছে আমাৰো নিয়ম আছে আমি এনেই বহিটো লৈ বহি থকা নাই বুজি পাইছে আপোনাৰ নিয়ম আইন ভংগ কৰাৰ কাৰণে আপোনাৰ নিচিনা মানুহক চিধা কৰিবৰ কাৰণে আমি ইয়াত থিয় হৈ আছো চিনিয়ৰ চিটিজেন চব মই চিনিয়ৰ চিটিজেন মোৰ গাড়ী চিনিয়ৰ চিটিজেন ইমান পুৰা মই যেতিয়া কাউন্সিলৰ প্ৰথম চাকৰি তেতিয়া কিনা গাড়ী মৰি আপুনি চিনিয়ৰ চিটিজেন বুজি পালো আপুনি 10000 যাব আপুনি আগত চিনিয়ৰ চিটিজেন বুলি থিয় হৈ তাত লোকৰ আদালতত আপুনি পইচাটো দিলে 10000 টকা দিলে আপোনাৰ টেনচন ফ্ৰী ইনষ্টলমেণ্ট হ'ব এখন ওয়ান শপ বুলি ভাবিছে নেকি 51 रुपीस মই ডাউন ওয়ান শপ বুলি ভাবিছে নেকি ওয়ান শপত বাকি নিদিয়ে মই জানে নহয় এখন বাৰ বুলি ভাবিছে নেকি বাৰ কত বাকি নিদিয়ে পেট খাব বুলি ভাবিছে নেকি কত বাকি নিদিয়ে ওয়ান শপ আৰু সিনেমা হলৰ কেতিয়াও বাকি নহয় মই আপুনি বেছি কথা কইলে আপোনাৰ লগত মুখ চুপতি কৰিবলৈ সময় নাই আপুনি ফাইন 10000 টকা দিয়ক আৰু কোনো কথাই নাই আপুনি উপস্থিত মোৰ বন্ধু পত্ৰকাৰসকল ৰোড সেফটি বা ৰোড সেফটি নমনাৰ কাৰণে 5টা এক্সিডেণ্ট হৈছে আৰু 5জনীৰ মৃত্যু হৈছে এইটো ডাঙৰ যেতিয়া পাৰখোৱাৰ পৰা এনেকৈ সোমাইছিলে তেতিয়া NHIDCL যিখিনি বনাই আছিলে তাত কোনো ড্ৰাইভাৰৰ কাৰণেও এক্সিডেণ্টখিনি হয় গতিকে এইখিনিকে চাবৰ কাৰণে আমি NH আছে আমাৰ DTO আছে আমাৰ ফৰেষ্ট আছে মিউনিচিপালিটি আছে সকলোকো মাতিছোঁ ইয়াতে যিখিনি ডিপাৰ্টমেণ্ট ইনভলভ আছে আৰু তাৰ সজাগতাৰ কাৰণে আমাৰ ইয়াৰ পিছত ৰঞ্জিত শইকীয়া ধ্ৰুৱনাথ আমাৰ মাজত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা ডাঙৰীয়া মৃত্যু দিবৰ কাৰণে অনুৰোধ জনালোঁ শ্যামল দাস আমাৰ কাৰ্যসূচীটো শেষ হৈছে মোটামুটি আৰু 3জন আছিলে সেইখিনি বস্তু লাগে এই বস্তুখিনি দেখা যায় এইটো এটা আমাৰ বাকী পথত আহি থকা বাকীবিলাক গাড়ী আছে গম পাইছে গাড়ীখন বেয়া হৈছে বা কিবা এটা হৈছে আগত ৰোড সেফটি এখন আমাৰ কমিটি আছে যেটো হেডেড বাই আমাৰ সুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰ পিডব্লিউডি ৰোডছ হেডেড মানে তেখেত হ'ল মেম্বাৰ সেক্ৰেটাৰী আৰু চেয়াৰমেন হ'ল ডেপুটি কমিশনাৰ সেইখন মিটিং আছে তাৰ আগতে আমি এটা এৱেৰনেছ কেম্প কৰিব বিচাৰিছিলোঁ আৰু সেইটো আজি আমি ইয়াতে অৰ্গেনাইজ কৰিছোঁ তাৰ এটা আমাৰ মাজত আছিলে ৰাজীৱ প্ৰ তেখেতে এখন
আমি বাটৰ নাটেদি আচলতে গোটেই জিলাখনত ৰোড ছেফটিৰ ওপৰত এটা মেছেজ আমি দিব বিচাৰিছোঁ কাৰণ ইয়াতে দেখা গৈছে যে বিভিন্ন কাৰণত বিভিন্ন সময়ত বহুতো এক্সিডেণ্ট হৈ আছে ইনফেক্ট যোৱাকালি আমাৰ ইয়াতে 5জন নিহত হৈছে ৰোড এক্সিডেণ্টৰ কাৰণে আৰু আপোনালোকে জানে যে অসম চৰকাৰে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই কিমান গুৰুত্ব দি আছে যাতে কোনো মানুহৰ যাতে এনে অবাবতে মানে এক্সিডেণ্ট হৈ যাতে মৃত্যু নহয় সেইকাৰণে আমি সকলোৱে সতৰ্ক হ'ব লাগিব অকল ৰাস্তা বনোৱাটো ভাল হ'ব লাগিব আৰু চলোৱা মানুহ সতৰ্ক হ'ব লাগিব সকলোৱে মিলি আচলতে ৰোড ছেফটি এনচিয়ৰ কৰিব লাগিব সেইকাৰণে আৰু আমি আজি ইয়াতে যিসকলে ওলাই আহিছে যে এটা এক্সিডেণ্ট হোৱাৰ লগে লগে দৌৰি গৈ ওচৰত থকা যোনজন ভলণ্টিয়াৰে গৈ পেলাই তেখেতক সহায় কৰিব যিখিনি আমি তেওঁলোকক এটা মেডিকেল কিট আমি তেওঁলোকক আজি দিয়া গৈছে যাতে সেই যিখিনি সৰঞ্জাম দিছে সেইখিনিয়ে দি তেওঁ গৈ পেলাই এজন মানুহক ৰেস্কিউ কৰিব পাৰে বা এটা সহায় কৰি এটা যাতে তেওঁৰ মৃত্যু নহয় বা তেওঁক যাতে সেই অৱস্থাৰ পৰা উঠাই আনি কোনোবা হস্পিটেলত ভৰাব পাৰে সেইকাৰণে আমাৰ মাজত ভলণ্টিয়াৰখিনিক আজি ৰোড ছেফটি কিটো দিয়া হৈছে ধন্যবাদ থেংক ইউ